हाय दोस्तों, वेलकम बैक टू माय यूट्यूब चैनल मिक्स बिशु। तो दोस्तों आजिकाली तो সকলে LPG সিলিন্ডার ব্যবহার কৰে আৰু এই LPG সিলিন্ডাৰটো যেতিয়া শেষ হয়, যেতিয়া আমি সিলিন্ডাৰটো আনিব যাওঁ, আনাৰ সময়ত মানে সিলিন্ডাৰটোৰ ওজনৰ কাৰণে সকলোৰে অলপ কষ্ট হয়। তো আৰু মানে সিলিন্ডাৰটো আনাৰ পিছত সকলোৰে মনত এটা মানে ভয় থাকে যাতে সিলিন্ডাৰটো ব্লাষ্ট নহয়, কাৰণ সকলোৰে ঘৰত সৰু সৰু ল'ৰা ছোৱালী বা বহুত কিবা কিবি থাকে ন। তো এইবিলাক কথা চিন্তা কৰি ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেডে এইবাৰ মানে নতুন এটা সিলিন্ডাৰ নিৰ্মাণ কৰিছে। সিলিন্ডাৰটোৰ নাম হৈছে কম্পোজিট সিলিন্ডাৰ। এই সিলিন্ডাৰটোৰ আটাইতকৈ ডাঙৰ সুবিধাটো হ'ল যে এই সিলিন্ডাৰটো ব্যৱহাৰ কৰাৰ পিছত আপুনি কিমানখিনি মানে গেছ শেষ কৰিলে আৰু তাৰে পিছত কিমানখিনি গেছ মানে ভিতৰত আছে সেইটো আপুনি গম পাব। এই সিলিন্ডাৰটো হাই ডেন্সিটি পলিথিন ইনাৰ লাইনাৰ দি তৈয়াৰী, যি নেকি ফাইবাৰ গ্লাছে দি ঢাক খাই আছে। লগতে সিলিন্ডাৰটোত এটা HDPE মানে আউটাৰ জেকেট এটা ফিট কৰা আছে, যাৰ ফলত নেকি সিলিন্ডাৰটো ব্লাষ্ট হোৱাৰ চান্স একেবাৰে নাথাকে। এটা কথা আপোনালোকে সকলোৱে জানে যে বুলেট প্ৰুফ গাড়ী এখনত যেতিয়া গুলি মাৰা হয়, গুলি মাৰাৰ পিছত কিন্তু গাড়ীখনৰ ভিতৰত বহি থকা মানুহবিলাকৰ একো নহয়। ঠিক তেনেকৈ কম্পোজিট চিলিণ্ডাৰত মানে HDPEৰ আউটাৰ জেকেট ফিট কৰাৰ বাবে চিলিণ্ডাৰটোৰ ব্লাষ্ট হোৱাৰ চান্স একদমেই নাথাকে। আৰু যদি কম্পোজিট চিলিণ্ডাৰৰ যদি ওজনৰ কথাটো ক'ব যায়, তেতিয়াহ'লে মানে চিলিণ্ডাৰ 3 প্ৰকাৰৰ আছে। প্ৰথমটো হ'ল 10 কিলো, আৰু ছেকেণ্ডটো হ'ল আপোনাৰ 5 কিলো, আৰু থাৰ্ডটো হ'ল আপোনাৰ 2 কিলো। এটা কথা ভাবক না, যেতিয়া চিলিণ্ডাৰ শেষ হয়, আমি যেতিয়া চিলিণ্ডাৰ আনিব যাওঁ এনেকৈ দাঙি লৈ যাব লাগে বা এটা কেতিয়াবা কান্ধত লৈ যাব লাগে, কিমান কষ্ট হয় ন। 10 কিলোৰ যোনটো আছে সেইটো মানে আমাৰ যোনটো ঘৰত বৰ্তমান আমি যিটো LPG গেছ ব্যৱহাৰ কৰি আছোঁ, ভাৰত গেছ বা মানে ইণ্ডিয়ান গেছ, সেইটোৰ সমানে হ'ব, কিন্তু ওজনটো আপোনাৰ 10 কিলো হ'ব। আৰু লগতে এই চিলিণ্ডাৰটো বৰ্তমান দিল্লী, লুধিয়ানা, গুৰুগ্ৰাম, হায়দৰাবাদ, ফৰিদাবাদ এইবিলাকত উপলব্ধ হৈছে। বহুত সোনকালে আমাৰ অসমতো আহিব। আৰু অসমত আহিলে মানে কি আৰু আমাৰ পুৰণা চিলিণ্ডাৰটো দিয়ক আৰু 1000 টকা এটা দিব, আৰু ইমান মানে ছেফটি চিলিণ্ডাৰ এটা ঘৰত লৈ আহিব, কাৰণ ছেফটি চিলিণ্ডাৰটো আমাৰ সকলোৰে বাবে ভাল। ভিডিঅ'টো যদি ভাল লাগি থাকে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।